খালি মই মাৰপিটটো বেয়া পাওঁ, সেইটো ছাপোৰ্ট নকৰোঁ। মানুহ ভাইলেঞ্চটো ছাপোৰ্ট নকৰোঁ, বাট থিংকিং মানে একদম সাধাৰণ মানুহৰ কথা। মই ধনী মানুহৰ লগত নাথাকোঁ। একদম মই আপোনাৰ আটাইতকৈ কি এনজয় কৰোঁ জানে? তুমি কেতিয়াবা দেখিছানে মোক তোমাৰ ধনী মানুহৰ লগত? মই কেতিয়াও নাথাকোঁ। কিবা প্ৰগ্ৰেম পাতিছে ক'ৰবাত, তাত গৈছোঁ, মই আধা ঘণ্টা 1 ঘণ্টা আছোঁ, মই গুচি আহিছোঁ। মই ধনী মানুহৰ লগত বহি কিবা মদ খোৱা, মই মদ খালে মই অকলে খাওঁ। ষ্ট্ৰেইট কথা। দেউতাৰ পইচা আজিলৈকে মদ খোৱা নাই, নিজৰ পইচা খাইছোঁ। মানে অলপ কমাব দেই আপুনি মানে জানে নাই কিমান মানুহে আপোনাক ভাল পায় সেইটোতো বুজি পায় আপুনি। ক্লাছ 10ৰ পিছত ঘৰৰ পৰা পইচা লোৱাই নাই আজিলৈকে। মানে অলপ হেঁচা মাৰি ধৰণে নধৰক। খং কৰিলে তই দি খং কৰিবি না উল্টাই যদি ফোন কৰিবি সেইটো ফোন কৰিবি। সেইটো বহুত বেছি চাই মোক। সি মেনেজাৰ নহয়, বেলেগ কিবা হেৰি ছেকেণ্ড ধনী যায়।